নমস্কাৰ মই নন্দন বৰ্তমান ভাৰতবৰ্ষৰ জিডিপি -23 যোৱা 6 মহীয়া লকডাউনত ভাৰতবৰ্ষত প্ৰায় 2 কোটি মানুহে চাকৰি হেৰুৱালে যোৱা 6 মহীয়া লকডাউনত চৰকাৰী তথ্য মতে ভাৰতবৰ্ষত প্ৰায় 42,000 মানুহে আত্মহত্যা কৰিলে যোৱা 6 মহীয়া লকডাউনত ভাৰতবৰ্ষত সৰু বৰ শ উদ্যোগ কোম্পানী বন্ধ হৈ গল কিন্তু আমি আসলতে আলোচনা কৰি আছো কি আমি আলোচনা কৰি আছো সুশান্ত সিং ৰাজপুতৰ কেনেকে মৃত্যু হল ৰিয়া চক্ৰৱৰ্তী জেলত দালি খালে নে আলু খালে প্ৰথমটো নিখা কেনেকে কটালে আমি আলোচনা কৰি আছো সুশান্ত সিং ৰাজপুত আমি আলোচনা কৰি আছো আপোনাৰ ৰিয়া চক্ৰৱৰ্তী আমি আলোচনা কৰি আছো কংগনা ৰানাৱত আসলতে আমাৰ ব্ৰেইন বিলাক আমাৰ চিন্তাধাৰা বিলাক তেওঁলোকে খুব কৌশলপূৰ্ণভাৱে আমাৰ চিন্তাধাৰা বিলাক কৰবাত লৈ যোৱাৰ চেষ্টা কৰিছে আৰু আমি সেই চিন্তাধাৰাৰে তেওঁলোকৰ যিবিলাক কুটিল যিবিলাক ৰাজনীতি এই ৰাজনৈতিক চক্ৰান্তত আমি আসলতে ভৰি দিছো যোৱা কেইদিনমান আগতে ভাৰতবৰ্ষৰ আমাৰ অসমত এছআইৰ এক ইন্টাৰভিউ হৈ গল লাখ লাখ নিবনুৱাক মাধমাৰ হৰাই আধা ঘণ্টাতে কোৱা হল যে আপোনাৰ প্ৰশ্ন কাকত লিক হৈছে আৰু সেই পৰীক্ষা বাতিল কৰা হল আৰু এই পৰীক্ষাত যিবিলাকে প্ৰশ্ন কাকত লিক কৰিছিল সেইবিলাক গোটেইবিলাক মানুহ কোনোবা নহয় কোনোবা প্ৰকাৰে সেইবিলাক বিজেপিৰ লগত ৰিলেটেড মানুহ কিন্তু আমি যোৱা দুটা দিনত কি কৰি আছো যোৱা 6 মহীয়া ভাৰতৰ লকডাউনত তেওঁলোকে ভাৰত ৰাষ্ট্ৰখনে অৰ্থনৈতিক অৱস্থা আমাৰ ইমানেই দুৰ্বল হৈ গৈছে যে আমি বিদেশৰ পৰা 1,00,000 কোটি টকা ধাৰ লৈ পেলাই আমাৰ দেশ চলাবলগীয়া হৈছে আমাৰ দেশৰ যিমান বিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ এই ৰাজহুৱা খণ্ডৰ উদ্যোগ বিলাক বিক্ৰী কৰিবলগীয়া হৈছে আমাৰ অসমৰ চিৰিয়াখানা আমাৰ অসমৰ গুৱাহাটীৰ আপোনাৰ বিমানবন্দৰ ৰেলপথ বিলাক যিমান বিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিল এটা এটাকৈ গোটেই বিলাক বিক্ৰী কৰি থকা হৈছে লগতে ভাৰত ৰাষ্ট্ৰ চলাবলৈ এটা বিদেশৰ পৰা লাখ লাখ হাজাৰ কোটি টকা আমি ধাৰ লবলগীয়া হৈছে আমি চিন্তা কৰি আছো ৰিয়া চক্ৰৱৰ্তীয়ে জেলত প্ৰথমটো নিশা কেনেদৰে কটালে আমি চিন্তা কৰি আছো সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে নেটক মানে হত্যা কৰা হল আমি আলোচনা কৰি আছো সুশান্ত সিং ৰাজপুতক লৈ কিন্তু আমাৰ ভাৰতবৰ্ষত যে 42,000 মানুহে আত্মহত্যা কৰিলে আমি এই কথাটো পাহৰি গৈছো আমি আলোচনা কৰি আছো ৰিয়া চক্ৰৱৰ্তীক লৈ কিন্তু আমাৰ দেশৰ যে বিমান হাজাৰ হাজাৰ যে আপোনাৰ অজস্ৰ যে আপোনাৰ আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিলাক বিক্ৰী কৰি থকা হৈছে এইবিলাক আমি পাহৰি গৈছো যোৱা দুদিনৰ পৰা দেখিবলৈ পাইছো যে ফেচবুকত এক নতুন ট্ৰেন্ড আৰম্ভ হৈছে কোনোবাই লিখিছে কোনোবাই ফটো আপডেট দিছে আপোনাৰ কাপল চ্যালেঞ্জ কোনোবাই আপোনাৰ সিঙ্গেল চ্যালেঞ্জ এই সিঙ্গেল চ্যালেঞ্জ আৰু কাপল চ্যালেঞ্জ চলি আছে কিন্তু মাত্ৰ কেইদিনমান আগতে নৰেন্দ্ৰ মোদী চৰকাৰে এখন ভয়ানক আইন আনিলে যিখন আইন অনুসৰি এতিয়া ভাৰতবৰ্ষত আলু পিয়াজ চাউল ডাইলগ অত্যাৱশ্যকীয় সামগ্ৰী বুলি ধৰা নহব এই সামগ্ৰী বিলাকৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব কাইলৈ যদি এজন পুঁজিপতি ব্যৱসায়ীয়ে কৈ দিয়ে যে আজিৰ পৰা আপোনালোকে 100 টকাত আলু কিনি খাব লাগিব আপোনালোকে 100 টকা কেজিত পিয়াজ কিনি খাবলগীয়া হ'ব তেনেহলে আমি কোনো প্ৰতিবাদ কৰিব নোৱাৰিম চৰকাৰে তাত একোই কৰিব নোৱাৰে কাৰণ তেওঁলোকে এখন নতুন ভয়ানক আইন আনিছে যিখন আইনৰ ফলত আমাৰ দেশৰ কৃষক আমাৰ দেশৰ গ্ৰাহক ভয়ানকভাৱে তেওঁলোকে আপোনাৰ সমস্যাত পৰাৰ এটা সম্ভাৱনা আছে কিন্তু আমি সোশ্যাল মিডিয়াত চলাই আছো কাপল চ্যালেঞ্জ সিঙ্গেল চ্যালেঞ্জ গতিকে আমাৰ যিমান বিলাক চিন্তাধাৰা আমাৰ এই চিন্তাধাৰা বিলাক কৰবাত তেওঁলোকে ডাইভাৰ্ট কৰিব খুজিছে তেওঁলোকে আমাক গাধ বনাব খুজি আছে আৰু আমি গাধ সাজি আছো কাৰণ আমি গাধ সাজি আমি ভাল পাওঁ মাত্ৰ দুকেইদিনমান আগতে অসমত এটা ইন্টাৰভিউ হৈ গল সেই ইন্টাৰভিউত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে পৰীক্ষা দিছিলে কিন্তু তেওঁলোকে কোনো ফল নাপালে কাৰণ তাত চূড়ান্তভাৱে দুৰ্নীতি হৈছে আমি সেইবিলাক কথা পাহৰি গৈছো আমি কেৱল চ্যালেঞ্জত লাগি আছো কাপল চ্যালেঞ্জ সিঙ্গেল চ্যালেঞ্জ আমি আলোচনা কৰি আছো সুশান্ত সিং ৰাজপুত আমি আলোচনা কৰি আছো কংগনা ৰানাৱত আমি আলোচনা কৰি আছো ৰিয়া চক্ৰৱৰ্তীক লৈ কাৰণ আমাৰ এতিয়া দেশত কোনো সমস্যা নাই তেওঁলোকে খুব কৌশলপূৰ্ণভাৱে আমাৰ চিন্তাধাৰাবিলাক তেওঁলোকে চেঞ্জ কৰিব খুজিছে আমি অনুৰোধ জনাব খুজিছো তথাপিও অহাকালি ভাৰতবৰ্ষৰ প্ৰায় শতাধিক শ্ৰমিক আৰু কৃষক সংগঠনে ভাৰত বন্ধ ঘোষণা কৰিছে যদিও বন্ধই কোনো সমস্যাৰ সমাধান নকৰে তথাপিও নৰেন্দ্ৰ মোদী চৰকাৰৰ এই মানে কৃষক বিৰোধী যি সিদ্ধান্ত এই সিদ্ধান্তৰ যি প্ৰতিবাদত যি ভাৰত ৰাষ্ট্ৰৰ বন্ধ ঘোষণা কৰিছে এই বন্ধত আমি ব্যক্তিগতভাৱে নৈতিক সমৰ্থন আগবঢ়াইছো আমি অনুৰোধ জনাইছো সকলোৱে নৈতিক সমৰ্থন আগবঢ়াওক আপোনালোকে যেনেকৈ কাপল চ্যালেঞ্জ সিঙ্গেল চ্যালেঞ্জ দি আছে অন্তত এদিনৰ কাৰণে আপোনালোকে কৃষকসকলৰ কাৰণে মাত মাতক অন্তত অহাকালিৰ দিনটো আমি অনুৰোধ জনাইছো অহাকালিৰ দিনটো সকলোৱে কৃষকসকলৰ কাৰণে মাত মাতক কাৰণ কৃষকসকলৰ উৎপাদিত সামগ্ৰী যদি তেওঁলোকে যদি উৎপাদন কৰিব নোৱাৰে তেনেহলে আমি কিন্তু নাখাই মৰিব লাগিব ধন্যবাদ জয় আই অসম জয় হিন্দ